এটা আখলালি লা আখলাইছি ফন্দি ফন্দি ফুলি আদি যা আই ভালা বো এই টাইমৰ বস্তু বহু ৰাতি হৈ গ'ল এতিয়া ৰাতি 1টা বাজিছে আমাৰ খোৱা দাৱা এখনো হোৱাই নাই ৰান্ধনত ব্যস্ত ইফালে প্ৰথমটো কেম্পত হিৰক খুন্তি আহিছে ভৈৰৱ এইটো হিৰক সোমাই আছে আমি পোহৰা দি আছো কিবা পাং নাখি দেখা যেহেতু খাওয়া দাওয়া হয় নাই ঘুমো নধৰে ৰান্ধনত ব্যস্ত হিৰম্ব কিহৰ মাংস চিকেন ব্ৰইলাৰৰ চিকেন আৰু গাহৰিৰো চিকেন আছে বোধহয় গাহৰি চিকেন শেষ খালো গাহৰি চিকেন শেষ না এটা ব্ৰইলাৰৰ চিকেন জংগলৰ মাজত লাইট ফিটিং কৰাৰ কেনে এটা ব্যৱস্থা পানী আছে LED লাইট কি করবি কত পানী দে ডিম পানি তাতে আঞ্জা দে লাগবো এই সৰু এটা মোবাইলৰ বেটাৰী সেইটো দিয়ে কাম চলাই আছো হ'ব এই না আদন করে মানুহ আছে সুন্দর এটা কি হরিবা ভয় খাইছে এই মস্ত ভয় খাইছে এইকাৰণে হৰিবল লগাইছে পানী খাবা যিকিনো হওক আমাৰ খোৱা দোৱা হ'ল বাচন খালি গেলাসটা কি করলি কেইটামান কণী সিজাই থলো ৰাতিপুৱাৰ কাৰণে গোবিন্দা গেলাসটা এতিয়া আমাৰ থকাৰ ব্যৱস্থা ইয়াত আৰু সব গেলাস শেষ করছি সেইটোত এই গেলাস আছে আর মোর আমার ক্যাম্পটো এই দুটা কেম্প চাৰিওফালৰ দৃশ্য নাই নাহে কেমেৰাত তথাপি জংঘল আৰু জংঘল ডাঙৰ ডাঙৰ গছ কত গেলাস আছে কলি পাহাৰ এতিয়া ৰাতিৰ দৃশ্য আপোনালোকক দেখুৱাম নহয় খাবি সকাই মলে হিৰকক দেখা একবাৰ এয়া হিৰক বিখ্যাত গেম মাষ্টাৰ প্ৰাঞ্জল বিখ্যাত ৰান্ধানী উদিত লাইটমেন লাইটৰ ব্যৱস্থা কৰিছে উদিতে আমি এনে ভিডিঅ' বনোৱাৰ কাৰণে নম্বৰ টঙত যাই আছো কোন কোন আছে প্ৰাঞ্জল মাথা বাহিৰত উলিয়াই দি ঘুমাইছে ভিতৰত আৰু কাই কাই পিঠিদাস কোটাই ঘুমাইছে কিটা কাই হিৰো এতিয়া ৰাতি 3 বাজিছে হেৰম্ব একলাই ঘুমোৱা নাই বাহিৰত বহি জুই পুৱাই আছে গতিকে হেৰম্ব সুধো কিয় এনেকৈ আছে বিৰাট খাইছং বিৰাট খাইছং একে ফুটৰ গল্পখান কৈছে একে মাংস দিয়া ভাত খুৱাইছে মই একদম থাকিবাই নাপাং ভাই কি ভয় খাইছং মস্ত ভয় খাইছং হেৰম্ব ভয় খাইছে মানে বিৰাটেই ভয় খাইছে ভূতৰ গল্প কৰি টঙৰ ভিতৰত সোমোৱাও নাই কেম্পৰ ভিতৰত মানে বাহিৰতে জুইৰ ওচৰত বহি আছে জুইৰ ওচৰত বোলে ভূত নাহে ৰাতি বেহুজ মানুহ যিকিনো হ'ব ৰাতি বহুত হ'ল আমি এতিয়া ঘুমাইছো গোটেইখানে কালি ৰাতিপুৱা উঠিম মাজতে উঠিম ৰাতি মনে মনে উঠি বাহিৰত যদি কিবা জীৱ জন্তু আহে আপোনালোকক দেখুৱাব চেষ্টা কৰিম আপোনালোকে মুঠতে ভিডিঅ'টো উইদাউট স্কিপিং গোটেইখিনি কণ্টিনিউ কৰক এই যে ঘুমাইছো এই উদিত সপোন দেখা লাগছে হেৰাম্ব ৰাতি 4টাৰ আগত ঘুম নাহে মুঠতে আমি ঘুমালো ৰাতিপুৱালে আৰু বাহিৰৰ দৃশ্য সেইটো টঙৰ পৰা নাকৰ শব্দ আহিব লাগছে বিৰাটে ঘুমাইছে আমাৰ টঙত অলপ ঠাণ্ডা লাগিল ৰাতি
অলপ পিছত আৰু বাহিৰৰখিনি দেখাই আছোঁ। ৰাতিপুৱাল দক বিৰাট ঠাণ্ডাৰ মাজেদি একে আঙলি চাংলি ওপৰত হৈ গৈছিল। ওপৰ খানা খালি কাপোৰৰ তলত ঢাকি ৰাখলো। পচন্দ ঠাণ্ডা। ৰাতি দেখছো 9 ডিগ্ৰী চেলচিয়াছ। 9 ডিগ্ৰী চেলচিয়াছ ওপৰেদি তো ঢাকছো, তলেদি উঠে ঠাণ্ডা। ইস নকা বিয়াৰ যি কি নহওক, হীৰক দাদা উঠিল। হীৰক কে নাই? ঠাণ্ডা ঠাণ্ডা পালি না? ঠাণ্ডা বিৰাট ঠাণ্ডা। মুখখন দেখাই দি, ৰাইজে চাব লাগছে। এই যে আমার হাড়ি দেখছি, টংটার পার লই যা, টংটার মাথাটার পার লই যা। যি কি নহওক ৰাতিটো পাৰ হ'ল বিনা জন্তু দেখায়, কোনো জীৱ জন্তু দেখাই নাপালো। পাহাৰতো জীৱ জন্তু নাই। চৰাই চিৰিকটি পক্ষী পিতাম কিছুই দেখা নাপালো। অনুষ্ঠান প্ৰায় শেষে হ'ল আৰু মানে ৰাতিপুৱা এতিয়া 8:30-9 মান বাজিল। হয় 8:30 বাজিছে। গতিকে আমি লাহে লাহে এই কেম্পটো ভাঙাৰ ব্যৱস্থা কৰিব লাগে। আজি আৰু থাকা নাযাব। এই পাহাৰত এই চিকিৰত আছে, চিকিৰত ধৰে গাত। কিন্তু দুখৰ বিষয় পাহাৰত জীৱ জন্তু একোৱে দেখা নাপালো। একোৱে দেখা নাপালো। গাহৰিও এটা দেখা নাপালো। ভালকে এটা পক্ষীও দেখা নাপালো। সমাপ্ত। এতিয়া চাইমানা পাতি বান্ধিলো, বেগত পেকিং কৰিলো আমাৰ টেণ্ট, আৰু আমি যাবলৈ সাজু। প্ৰাঞ্জল ক কেনে ধৰণৰ অনুভৱ? অনুভৱটো প্ৰথমতে এডভেঞ্চাৰ শেষ হ'ল, এতিয়া ঘৰমুৱা যাত্ৰা। আৰু প্ৰাঞ্জলৰ নিচা লাগছে, পুৰা চালাচ খাই আছে। ৰাতি ঘুমৰ নিচা, ঘুমাব নাপায়, নিচা হৈ গৈছে। বেয়া খানা খাইছে, ৰেপিড খানা। বিৰাট নামানি, নামি যাৱাই অসুবিধা। যোৱাতেতো জৰা দি উঠি গৈছিলেও, এখন দেখো অসুবিধাই পাওঁ। তথাপি চাং, নামি যাওঁ। যি কি নহওক আজি আমাৰ কেম্পিং শেষ হ'ল। এতিয়া ঘৰমুৱা যাত্ৰা। এইটো ৰাস্তা দেখুৱাই আছোঁ, আহক আমাৰ লগে লগে। ঘৰত গৈ আছোঁ। এই বছৰৰ কাৰণে আমাৰ এডভেঞ্চাৰ কেম্প শেষ হ'ল। পিছত মাঘ বিহুৰ সময়ত পাৰিলে এটা কৰিম। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।